সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ কচু, আলু আৰু ৰহৰ দালি। তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। এতিয়া মই দালিখিনি গেছত বহাই দিলোঁ এটা চিটি অহালৈকে। ৰহৰ দালি আৰু কচুখিনি দেখিছেনে কি ধুনীয়াকৈ বইল হৈ গ'ল। আনফালে মই কেৰাহীখন পাতি অলপ তেল দি ল'লোঁ আৰু তাত দিলোঁ কেইটামান পাঁচফোৰণ, শুকান জলকীয়া আৰু লগতে আদা নহৰু। আৰু এতিয়া তাত দিলোঁ এচামুচ হালধি আৰু লগতে দিলোঁ বিলাহী। গোটেইখিনি এতিয়া ভালদৰে লৰাই দিলোঁ। আৰু এতিয়া মই ইয়াত বইল কৰি লোৱা কচু দালিখিনি দি দিম। আৰু এতিয়া মই ইয়াত আন্দাজমতে নিমখ দি ল'লোঁ। আৰু এয়া দেখিছেনে মোৰ ৰহৰ দালি হৈ গ'ল। আপোনালোকৰো এনেদৰে বনাই খাই চাবচোন। কচু, আলু, ৰহৰ দালি। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।